मामा जोंनो स्कुटि नांगौ एचएस आनजादाव उथ्रिसार जानायनि उनावबो सोरखारनिफ्राय स्कुटि मोनैनि थाखाय खुद्रिसारदों मुसलपुरनि गुबुन गुबुन फरायसालिनि फरायसुलिफ्रा बाक्सा जिल्लानि सदर मुसलपुरनि दुर्गा मन्दिरनि लांगोनायाव फरायसुलिफोरनि खुद्रिसारनाय 2020 मायथाइनि एचएस आनजादाव मोजां मार्क लानानै उथ्रिसार जानो हानायनि उनावबो फरायसुलिफोरा सरकारनिफ्राय स्कुटि मोननो हायैनि थाखाय आरो आनजादनि मार्कशीटआ साख्रि बाख्रि नागिरनाय बिथिङाव बेसेन होयैनि थाखाय आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मानि हेंथायै खुद्रिसारदों मामा जोंनो स्कुटि नांगौ वी वान्ट जास्टिस जोंखौ स्कुटि मोननायनिफ्राय जानगाराव दोननो नाङा स्कुटिया जोंनि दरखार जों मोननाय मार्कशीट सार्टिफिकेटआ बेसेन होनाय जानांगौ होनना स्लोगान होनानै खुद्रिसारदों फरायसुलिफ्रा আজি ইয়াতে আহিছোঁ আমাৰ ইয়াৰ অৰ্থ এটাই যে আমাক আমাৰ মাৰ্কশ্বিটৰ মূল্য লাগে যেহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া আমাৰ এক্সাম হোৱা নাছিল তেতিয়া তাৰ আগলৈকে কৈ আছিল যে প্ৰত্যেকখন অনুষ্ঠানতে প্ৰত্যেকখন তেওঁ য'ত য'ত গৈছিল সকলোতে কৈ আছিল যে সকলোকে তেওঁ 2021 বৰ্ষত উত্তীৰ্ণ হ'বলগীয়া ফাৰ্ষ্ট ডিভিজন পোৱা ছাত্ৰীসকলকে তেওঁ স্কুটি দিব কিন্তু এতিয়া দেখা গৈছে যে তেওঁ ইয়াৰ ওপৰত একো এটা ক্লেৰিফিকেশ্যন দিয়া নাই কিন্তু আমাক এতিয়া লাগে যে তেওঁ ইয়াৰ ওপৰত কি দিব কি কৰিব তেওঁ আমাৰ যদি আমাৰ সাৰ্টিফিকেটখনৰ কাৰণে আমাৰ স্কুটিখনৰে যদি স্কুটিয়ে যদি আমি যোগ্য নহয় তেনেহ'লে আমি সেই সাৰ্টিফিকেটখন লৈ ভৱিষ্যতে আমি কি কৰিম আমাক যদি সেই সাৰ্টিফিকেটখনৰ কাৰণে আমি স্কুটিখনৰ যদি যোগ্য নহয় আমাক সেই সাৰ্টিফিকেটখনৰ প্ৰয়োজনেই বা কি গতিকে আমাক এটাই লাগে যে আমাক স্কুটি লাগিব আৰু স্কুটিৰ কাৰণে আমি যোগ্য হয় যিহেতু আমি পৰীক্ষাৰ কাৰণে আমি পঢ়িছিলোঁ আমি গোটেইখিনি যিখিনি কৰিব লগা আছিল গোটেই হাৰ্ড ৱৰ্ক কৰিছিলোঁ কিন্তু এক্সাম হোৱা নাই এক্সাম কেঞ্চেল হৈছে তাত আমাৰ একো দোষ নাই আমি যিখিনি কৰিব লাগে আমি 100% আমি কৰিছিলোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এক্সাম কেঞ্চেল কৰিছে পৰীক্ষাৰ আগমুহূৰ্তত আমাক কৈছে যে এক্সাম কেঞ্চেল হ'ব ক'ভিডৰ বাবে পষ্টপন কৰিছে কিবা কিবি এইবিলাক তেওঁ কৈছে কিন্তু আমি তথাপিও আমি পঢ়িছিলোঁ যে এক্সাম কেঞ্চেল নহ'ব পাৰে কেতিয়াবা ডাউট হৈছিল যে এক্সাম কেঞ্চেল হ'ব নেকি তথাপিও আমি কিন্তু নিজে হাৰ মনা নাছিলোঁ যে হ'ব পাৰে হয়তো এক্সাম হ'ব তথাপিও তাৰ আগলৈকে আমি পঢ়িয়ে আছিলোঁ গোটেইখিনিত 100% আমি দিছিলোঁ হাৰ্ড ৱৰ্ক কৰিছিলোঁ কিন্তু এক্সামৰ যেতিয়া হ'ব লগা আছিল তেতিয়া তাৰ আগত কৈছে যে এক্সাম কেঞ্চেল হৈ যাব কিন্তু তেওঁ ইচ্ছা কৰিলে আমাৰ এক্সাম পাতিব পাৰিলে গোটেইখিনি ক'ভিডৰ প্ৰট'কল মানি চলি তেওঁ গোটেইখিনি ফ'ল' কৰি আমাক এক্সাম পাতিব পাৰিলে কিন্তু তেওঁ আমাৰ জীৱনৰ লগত খেলিছে গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই এটা অনুৰোধ কৰিছোঁ যে আমি যিহেতু যদিও আমি এক্সাম নিদিলোঁ কিন্তু তেওঁ আমি পোৱা সেই মাৰ্কশ্বিটবোৰো কিন্তু অথলে যাব নালাগিব আমি এখন স্কুটিৰ কাৰণে যোগ্য নহ'ম নেকি আমি কি তাৰমানে এই মাৰ্কশ্বিটখন আমি কি কৰিম যদি আমি এতিয়া এখন স্কুটিৰ কাৰণে যোগ্য নহয় তেনেহ'লে আমি আগলৈ গৈ চৰকাৰী চাকৰিৰ বাবে আবেদন কেনেকৈ কৰিম চৰকাৰী চাকৰিৰ বাবে আমি কিবা কৰিব পাৰিম নে সকলোতেচোন আমাৰ একেবাৰে প্ৰব্লেম গোটেইখিনি একেবাৰে মানে প্ৰব্লেমৰ ওপৰতে আমি মানে গোটেই জীৱনটো আমাৰ অন্ধকাৰ যেন হৈ যাব যদি আমি এতিয়া আজি এখন স্কুটিৰ কাৰণে যদি আমি প্ৰাপ্য নহয় আৰু মই এইটো কৈছোঁ যে 2020 চনত যেতিয়া ছাত্ৰীসকলক মাজতে বন্ধ হৈ গৈছিল বাৰু কিন্তু 2020 চনৰ পৰা পুনৰ ছাত্ৰীসকলক স্কুটি দিয়া পৰিলক্ষিত হৈছে আৰু 2020 চনৰ পৰা 20 চনত যেতিয়া ছাত্ৰীসকলক স্কুটি দিছিল তেতিয়া 2017 চনৰ পৰা আকৌ 2019 চনলৈকে আকৌ সেই ছাত্ৰীসকলক স্কুটি দিয়া পৰিলক্ষিত হোৱা গৈছে যদি 2017 পৰা 2020 বৰ্ষলৈকে ছাত্ৰীসকলে স্কুটি পাইছে তেনেহ'লে আমি কিয় নাপাওঁ আৰু আকৌ এইবাৰতো 2022 চনত ছাত্ৰী নহয় অকল ছাত্ৰবিলাক আকৌ স্কুটি দিব তেনেহ'লে আমি কিয় ৰৈ যাম আমাৰ কি দোষ পৰীক্ষা হোৱা নাই কিবা হোৱা নাই তাত আমাৰতো একো দোষ নাই কেঞ্চেল কৰিব আমাক স্কুটি লাগে আমাক জাষ্ট স্কুটি লাগে আৰু আমাৰ যোগ্য আমি 2021 বৰ্ষৰ এইচএছ পৰীক্ষা উত্তীৰ্ণ হৈছিলোঁ কিন্তু আমাক যিখন চাৰ্টিফিকেট দিয়া হৈছিলে সেই চাৰ্টিফিকেটখনৰ আমাক কোনো মূল্য দিয়া হোৱা নাই এতিয়ালৈকে সকলোকে স্কুটি দি আহিছে প্ৰত্যেক বছৰে কিন্তু আমাক এতিয়ালৈকে স্কুটি দিয়া হোৱা নাই কি আমাৰ চাৰ্টিফিকেটখনৰ মূল্য নাই নেকি আমি আমাৰ প্ৰাপ্য আমাক দিব লাগে আমাক স্কুটি দিব লাগিবই 2021 বৰ্ষৰ উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰীকে আমাক স্কুটি লাগিবই দিয়ে আমি আকৌ আন্দোলন কৰিম যেতিয়ালৈকে আমাক স্কুটি নিদিয়ে তেতিয়ালৈকে আমি আন্দোলন কৰি থাকিম